অঞ্চল হিসাবে ভারতবর্ষত স্বীকৃতি পাব মোৰ সেইটো বিশ্বাস আছে তোৰ কাৰণে ৰাইজ আজিৰ সময় পৰিৱৰ্তনৰ সময় কোনবা ঠক প্ৰবঞ্চনা কৰা ৰাইজক প্ৰতাৰণা কৰা ৰাইজক বঞ্চিত কৰা ৰাইজক সদায় অন্ধকাৰত ৰাখি ৰাজনীতি কৰা মানুহবিলাকৰ পৰা আমি উদ্ধাৰ হ'ব লাগিব আমি ওলাই আহিব লাগিব আৰু এটা সুস্থ পৰিৱেশত আমি ৰাজনীতি কৰিব লাগিব য'ত থাকি আমাৰ সকলো জাতি জনগোষ্ঠীক আমি আগুৱাই লৈ যাব পাৰোঁ ইয়াত মাইনৰিটি সকলো নিজৰ অধিকাৰ পাব লাগিব ডি ভোটাৰৰ এনআৰচিৰ সমস্যাবিলাক সমাধান হ'ব লাগিব এই সমস্যাবিলাকৰ কাৰণে বঙালীসকল মাইনৰিটিসকল যথেষ্ট কষ্ট পাব লগা হৈছে এই সমস্যা সমাধান হ'ব লাগিব ভূমিৰ পাট্টা সবে পাব লাগিব অহা 1 বছৰৰ ভিতৰত 1 লাখ মানুহক ভূমিৰ পাট্টা দিয়াৰ কাৰণে আমাৰ চৰকাৰে ঠিক কৰিছে এই কাৰণে যি সকলে ভূমিৰ পাট্টাৰ কাৰণে সমস্যা হৈ আছে আপোনালোকে চিন্তা কৰিব লগা নাই যিমানখিনি ভেঞ্চাৰ স্কুল আছে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে ঠিক কৰা হৈছে যিমানখিনি অঞ্চলত আজি কলেজ নাই সেই অঞ্চলত কলেজ স্থাপন কৰাৰ কথা ঠিক কৰা হৈছে আমাৰ সমাজখন আগুৱাই যাব লাগে হিটো আমি বিচাৰিছো জাতি ধৰ্মৰ কথা নাই সকলো সমানে আগবাঢ়ি যাব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোৱাৰ নিচিনা সবকে সাথ সবকে বিকাশ আমিও বিচাৰিছো সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা সম উন্নয়ন পাব লাগিব হিটোকে আমিও বিচাৰিছো তো এই কাৰণে মই বিজনীবাসী ৰাইজক ধন্যবাদ জনাইছো আজি আপোনালোকে এই দুৰ্নীতিগ্ৰস্ত বিপিএফ দলক বাদ দি ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বৰক ভোট দিবলৈ আগুৱাই আহিছে মই আপোনালোকক ধন্যবাদ জনাইছো আজি বিটিআৰ অঞ্চলত যি 8টা সিট আছে সেই 8টা সিটৰ ভিতৰত আমি 8টা সিট অকলে কন্টেষ্ট কৰিছো আৰু 3টা সিটত আমি ফ্ৰেন্ডলি কন্টেষ্ট কৰিছো বিগত 15 বছৰে এইটো সমষ্টি বিপিএফৰ দখলত আছে এইবেলি সমষ্টিটো বিপিএফৰ পৰা ইউপিপিএলে কাঢ়ি আনিবলৈ সক্ষম হ'বনে চাওক আজিৰ তাৰিখত বিজনীৰ যিটো খবৰ সেইমতে বিপিএফে বেকফুটত গুচি গ'ল বিপিএফৰ লগত মানুহ নাই আৰু বিপিএফৰ ভৰিৰ তলত মাটি নাই আৰু তো সেইকাৰণে ইতিমধ্যে আপোনালোকে দেখিছে তামোলপুৰত বিপিএফৰ কেণ্ডিডেটে চাৰেণ্ডাৰ কৰি দিলে আৰু বিজনীতো তেনেকুৱা অৱস্থা হৈ আছে কমল সিং নাৰ্জাৰী আজি ৰাইজে ভাল নাপায় যোৱা 15 বছৰত ৰাইজৰ কাৰণে একো কাম কৰা নাই খালি এমএলএৰ নামত এমএলএ হৈছে তো সেইকাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াত ফণীন বড়ো ডাঙৰীয়াকে সকলো জাতি জনগোষ্ঠীয়ে এমএলএ হিচাপে বিচাৰে আৰু তেখেতে বিপুল ভোটত জয় হ'বলৈ গৈ আছে এইবাৰ ইউপিপিএলে কিমানখন আসন পাব চাওক আমি টোটেল 11খন আসনত কণ্টেষ্ট কৰিছোঁ আৰু সেই 11খন আসনৰ ভিতৰত আমি 9ৰ পৰা 10খন আসন পাবলৈ গৈ আছোঁ ইয়াত কোনো সন্দেহ নাই बिटिआर हालामनि थागिबिफोरनि थाखाय इउपिपिएलनि स्निथि बान्था सरकार दाखांनायनि दान मोननैनि गेजेरावनो अदालगुरिनि फेल गामियाव बर' हारिमु बुथुमसालि खेराइसालिनि मिरु खुंफुंनायनि खामानिया जागायजेनबाय सोलायनाया जौगानायनि इउपिपिएल नखर नखर फैगौ बिधान सभानि बिसायख'थियाव ट्रेक्टरनि सावगारियाव फट होना इउपिपिएल हान्जाखौ देरहासार खालाम